নমস্কাৰ, মই আছোঁ এতিয়া বেটাগাঁৱত। পুনৰ এবাৰ ঘৰৰ ভিতৰত ধানৰ বস্তাৰ ওচৰত বৃহৎ সাপ এডাল আছে, তাক মই উদ্ধাৰ কৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। লগতে ৰাজীৱ কলিতা স্নেকমেন মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আছে সাপডাল, ইয়াৰে ভিতৰত কোণত সোমাই আছে। Di na ka daw rek. এই ধানৰ বস্তাবিলাকৰ তলত সাপডাল সোমাই আছে, যথেষ্ট কষ্ট হৈছে, এইবিলাক বহুত ওজন আছে বাৰু। সাপডাল এতিয়া উদ্ধাৰ কৰিম, ভিডিঅ'টো আপোনালোকে চাই থাকক। ক'ত আহিব নাহে ডাঙৰ ডাঙৰ দে Rồi tôi khút. Chứ một cái lúc thế này phải được. Thế. Mama ini ba? Không có mặt là gì. Không có thế nào? পুনৰ এবাৰ দাদাৰ ঘৰত ধানৰ মাজত ধানৰ বেগৰ মাজত সোমাই আছে। এতিয়া মই উদ্ধাৰ কৰিলোঁ আৰু তাকে মই অভিশাপ্ত খাব এইডাল সাপডাল মই আজি ইয়াতে এৰি দিম। বহুত ডাঙৰ ফৰেষ্ট আছে ইয়াতে পিছফালে, মই এৰি দিম সাপডাল। সাপ বন্য প্ৰাণী হয়, সাপক মাৰিব নালাগে কেতিয়াও। আৰু বৃহৎ সাপ এডাল আপোনালোকে চাইছে। যদি কেতিয়াবা আপোনাৰ কামোৰে ভয় খাব কোনো দৰকাৰ নাই, এটা টিটি ইনজেকশ্যন ল'লে হৈ যায়। টিটি যেটা ল'লে হৈ যাব ঠিক। বহুত ডাঙৰ হয়। হয় 6 ফুট 7 ফুট মান হ'ব। এতিয়া সাপডাল মই একেবাৰে ঘৰৰ ওচৰতে ফৰেষ্ট আছে আৰু ইয়াতে মই সাপডালক এৰি দিম। লগতে একেবাৰে অভিশাপ্ত সাপ হয়, যাৰ ফলত মই এই ওচৰতে আজি ৰিলিজ কৰি দিম আৰু তেখেতসকলে কৈছে ওচৰতে ৰিলিজ কৰি দিব। তো একেবাৰে অভিশাপ্ত সাপ, যাক নেকি মচৰাগম বুলি কোৱা যায়, লেবেৰীয়া সাপ বুলি কোৱা যায়। তো সাপডাল মই ইয়াতে জংঘল আপোনালোকে চাব, ইয়াতে মই এৰি দিম সাপডাল। হয় হয় জ্ঞান ঠিক আছে। Thank you.